Zupialang Finance Minister Dr. Himanta Biswa Sarma Nakahumri. Pini Karbi Anglong angkang dipolong Assam Finance Minister Dr. Himanta Biswa Sarma Nakahumri. Bangso Nakahumri ahot Assam Rifle First Gate along BJP asta hemkimi impupon. Ladet penapi Fishery Garden mate Children Park impupon tu. Ladet penapi Assam Medical College dipolong kedo. Troxicap angdeng Van Mahasab Pemanpon. Laso Van Mahasab mate Ratmai pi nipon thusi mai instam jinpen pichunpon. আজি আমি প্ৰস্তাৱিত ডিফু মেডিকেল কলেজ বা আসাম হিলছ মেডিকেল কলেজ প্ৰাংগণত 10,000 গছপুলি ৰোৱাৰ এটা সপোন লৈ আজি আমি ইয়াত কিছু গছপুলি ৰুলোঁ বনৌষধিকে ধৰি বিভিন্ন ধৰণৰ আমি চেষ্টা কৰিছোঁ অসমৰ গোটেই মেডিকেল কলেজবিলাকৰ চাৰিওফালে যাতে গছ গছনি থাকে মানুহে যাতে অক্সিজেন পায় শুদ্ধ অক্সিজেন পায় সেইকাৰণে আমি কিছুদিন আগতে তিনচুকীয়া নলবাৰী লখিমপুৰ এই গোটেই মেডিকেল কলেজবিলাকত বৃক্ষৰোপণ কৰিছিলোঁ ডিফুত আমি কৰিব পৰা নাছিলোঁ আজি আমি সকলোৱে আহি ডিফুতো বৃক্ষৰোপণ কৰিলোঁ আৰু আপোনালোক সকলোৱে জানে যে অহা 30 নৱেম্বৰৰ পৰা আমি ডিফু মেডিকেল কলেজৰ হস্পিটেল ছেকশ্যনৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব খুজিছোঁ আৰু সেইবাবে নিৰ্মাণৰো অলপ খতিয়ান লৈ যোৱাৰ আজি মই চেষ্টা কৰিম আমি ইয়াতে আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যিটো যৌথ প্ৰচেষ্টা তাৰ উদ্যোগত ডিফুত আমি এখন কেঞ্চাৰ হস্পিটেল বনাম প্ৰাৰম্ভিক কাম কাজ চলি আছে লেণ্ড এলটমেণ্ট আমাৰ হৈছে আমি টাৰ্গেট ৰাখিছোঁ যে নৱেম্বৰ মানৰ পৰা অক্টোবৰ নৱেম্বৰ মাহৰ পৰা নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিম তেনেকুৱাত আমি টাৰ্গেট আৰু থাৰ্ড গেট ফ'ৰ্থ গেট যিবিলাক ডিফুৰ থাৰ্ড গেট আৰু ফ'ৰ্থ গেটৰ নিযুক্তিৰ প্ৰথমটো ৰিটেন টেষ্ট হ'ব তাততো সকলোৱে যোগদান কৰিব ৰিটেনৰ পিছত যেতিয়া অৰেল হ'ব অৰেল হওঁতে আমি কাৰ্বি আংলঙৰ থলুৱা ভাষা কাৰ্বি ভাষা জনা ছাত্ৰ ছাত্ৰীক বা যুৱক যুৱতীক আমি গুৰুত্ব দিম 100%টো নোৱাৰোঁ কাৰণ মেৰিটত থাকে কিন্তু মেক্সিমাম কাৰ্বি আংলঙৰ লোকেল ভাষা জনা ব্যক্তিয়ে যাতে ইয়াত চাকৰি পায় কাৰণ পেচেণ্টৰ লগত কথা পাতিব লাগিব লেংগুৱেজ নাজানিলেতো নহ'ব তেনেকুৱা আমি কৰিম আৰু এডভাৰটাইজবিলাকত সেইকাৰণে আমি লিখিয়ে দিছোঁ যে ইউথ অৰ কেণ্ডিডেটছ যিসকলে লোকেল লেংগুৱেজ জানে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি আমি ইতিমধ্যে এডভাৰটাইজটোতে লিখি দিছোঁ প্ৰায় 50,000 যুৱক যুৱতী আবেদন কৰিছে আগষ্ট মাহত পৰীক্ষা হ'ব আৰু পৰীক্ষাৰ কেন্দ্ৰও আমি ডিফুত কৰিম বেলেগ জেগাত কেন্দ্ৰ নহয় Kheroni PS angkang eknong jengkha along habit ingnar hemgipri rat kisum Kheroni PS angkang ke parlo number 1 jengkha Bihar arong ingnam a ingnar bihari don thoma hem patobe porphai hini apor ahut sok puru ke pripon pen sok mon plikep anba ke chodet lopusi Siv Kumar Rajbhor ahem asor nang thandun Lapen Karlitang Sorol Rajbhor ahem pen mon kep lapen Samaru Mala ahem along ke Paleng Peri Phule Phukok Thengkhe Nok Phalang no tekang pusi pherang ke atum karjuda mahut nang thandun lapen pherang ke atum ka humri da mahut anke forest atum humri dam delang pusi nang thandun Kheroni pen Birta Pangda Kon Rensing Teron News 24 Karbi Anglong Pinya Birta Lans Gantoniklo Domithak me Kardau